স্থায়ী বাসিন্দা জাজিমুখ জপং গাঁৱত আজি ফাগুনৰ শেষৰ দিনা নতুন ঘৰ এটি আমাৰ তিয়কতে লৈছোঁ। তাৰ কাৰণে আমাৰ গোটেই সপৰিয়ালে আৰু ওচৰ চুবুৰীয়া গোটেই জ্ঞাতি কুটুমে আহি আমাৰ ইয়াত উপস্থিত হৈছে। মই নথৈ আনন্দিত হৈছোঁ আৰু ভালকৈ আমি অতিবাহিত কৰিবৰ কাৰণে ভগৱানে আমাক আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। ভাত খাইছ? ইউটিউব চেনেল চাই আছোঁ, গতিকে সভ্যাহত থাকিব লাগে মই ভাবোঁ আৰু দেই। ছাবস্ক্ৰাইব বিলাঙাই দেই।